نورت كل زهرة في روابي الفداء. السلام عليكم ورحمة الله وبركاته. নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম, আম্মা বাদ। সন্মানীয় প্ৰিয় ভাই, দাদা, বাইদেউ তথা বন্ধু বান্ধৱীসকল, আজি আমাৰ অন্তৰসমূহ বহুত টান হৈ গ'ল। আমাৰ হৃদয়বোৰ বহুত কঠিন হৈ পৰিছে। এনেকুৱা কঠিন যে পাথৰতকৈও কঠিন, কিয়নো পাথৰসমূহৰ ভিতৰতে এনেকুৱা কিছুমান পাথৰ আছে যাৰ পৰা প্ৰবাহিত হয় নৈ নিজৰা। কিন্তু গুনাহ কৰোঁতে কৰোঁতে আমাৰ অন্তৰবিলাক ইমানেই কঠোৰ হৈ পৰিছে, আমাৰ হৃদয়বিলাক ইমানেই টান হৈ পৰিছে যে আল্লাহৰ শৰণত আমাৰ হৃদয়বিলাক বিগলিত নহয়। আমাৰ চকুবিলাক আল্লাহৰ ভয়ত অশ্ৰুসিক্ত নহয়। এই ধৰণৰ হৃদয়বোৰৰ বিষয়ে আল্লাহই পবিত্ৰ কোৰাণৰ সূৰা বাকাৰাৰ ৭৪ নম্বৰ আয়াতত কৈছে, ইয়াৰ পিছতো তোমালোকৰ হৃদয় কঠিন হৈ গ'ল যেনিবা শিল অথবা তাতকৈ কঠিন। অথচ কিছুমান এনেকুৱা শিল আছে যাৰ পৰা প্ৰবাহিত হয় নৈ নিজৰা। মনত কৰি চাওকচোন, কেতিয়াবা আল্লাহৰ শৰণত কান্দাকাটি কৰা মনত পৰেনে? আল্লাহৰ ভয়ত কান্দাকাটি কৰা মনত পৰেনে? আল্লাহৰ আগত থিয় দি আল্লাহক শৰণ কৰি আল্লাহৰ আগত কাকতি মিনতি কৰা মনত পৰেনে? সেই পৃথিৱীৰ মানুহ, আৰু কিমান সময় আপুনি আপোনাৰ প্ৰতিপালকৰ শৰণৰ পৰা বিমুখ হৈ থাকিব? আৰু কিমান সময় আপুনি আপোনাৰ স্ৰষ্টাৰ শৰণৰ পৰা বিমুখ হৈ থাকিব? আল্লাহই ইমানদাৰসকলক লক্ষ্য কৰি পবিত্ৰ কোৰাণৰ সূৰা হাদীদ ১৬ নম্বৰ আয়াতত কৈছে, বিশ্বাসীসকলৰ কাৰণে সেই সময় এতিয়াও আহি পোৱা নাইনে যে তেওঁলোকৰ অন্তৰবিলাক আল্লাহৰ স্মৰণত আৰু তেওঁলোকলৈ অৱতীৰ্ণ কৰা সত্যত কোমল হৈ পৰা উচিত। আহক না, আল্লাহৰ আগত কাকতি মিনতি কৰক, আমাৰ চকুবিলাক অশ্ৰুসিক্ত কৰি আল্লাহক স্মৰণ কৰক আৰু আমাৰ হৃদয়সমূহক পৰিতৃপ্ত কৰক।